হয় নেকি তাৰে চুৰ এটা হাতে চাতে দুটামান লৈ কিনে খাগল যাম মোৰ মাথাটো সুধি গৈছে কাম পাওঁ যদি যাওঁৱে ৰ এনেহে থাকিম ঘৰত পা তই ভাতকেইটা খাই কিনে ৰজাখন মাৰি কিনে ক'ৰবাত যা যদি যাবি ফুৰবা মই ক'ৰবাত কাম পাওঁ যদি যাওঁ দে ঘৰতে এক টকাও নাই হ'ব দে দে একদম ঘৰত কাম পাওঁ নেকি চাওঁ ৰ কাম লাগে যা পাপা আজি কাম নাপালোৱে এংকেনো চলিম মানুহ তই ভাত খোৱা খালি না হয় নেকি আৰু একবাৰ যাওঁ ৰ মই ৰমেনৰ তাত কাম পাওঁ নেকি তাত ৰমেন তহঁতৰ ঘৰত কিবা কাম আছে আছৰা মাটিখিনি কৰিলি মই তেনেকৈ লাই নৰিম আৰু তাক লাগব মই তাক আনো ৰ ৰমেন এই কামটো দে আমিও কৰিম দে সৰ্বে কাই মাটি দিছি দে আমি তোক সেই দিওঁ দে কি হ'ল কামটো হ'ল পইচাটো দিব লাগছি 50 টকা দি কি হ'ব যাওঁ দে পইচাটো কালি দিব লাগব বাপাক গেলি পাপা পাপাই কওক গেলি বস্তু আনছো হলো কবাত মানুহ আছে না কি ভাব ল'ৰাটোৰ এতিয়া হস্পিটেলত আছে মোৰ এতিয়া পইচা পইচা নাই নমস্কাৰ আপুনি কোন মই ডক্টৰ পেগু নেকি বকচোন বক আপুনি মোৰ ল'ৰাটোৰ কি হৈছে এতিয়া মোৰ বেদি হৈছে আপোনাৰ ল'ৰাটোৰ চিকিৎসা চলি আছে বহুত টকাৰ প্ৰয়োজন হয় নেকি মই একবাৰ মেডিকেলত যাব লাগিছিল আহক বলক মতো কি হ'ব এতিয়া মোৰ চলটো 3 লাখ টকা লাগিব কি কৰিম মই এতিয়া কবি তোৰ চলটো নাই